নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসমীয়া ছোৱালী ৰিয়া চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ। আজি হৈছে মহাষ্টমী, যেহেতু ৰেডি হৈ আছো, ভাবিছে চাগে ক'বলৈ যাম, হয় নিশ্চয় যাম। মানে আমাৰ ঘৰৰ ওচৰতে দুৰ্গা পূজা পাতিছে আৰু আজি শৰায়ো দিছে আমাৰ। ভাবিলোঁ তাতে চাকি এগছ জ্বলাই আহিম আৰু ক'তো যোৱাও নাই চাকি জ্বলাবলৈ, সেইকাৰণে ভাবিলোঁ আপোনালোককো পৰিৱেশটো দেখাওঁ বুলি আৰু পূজা মণ্ডপলৈ লৈ যাওঁ বুলি। আৰু আজি এটা কথা গম পাইছেনে কি হৈ আছে, মানে মই ভাবি আছিলোঁ বৰষুণ দিব বুলি, আজি বৰুণ দেৱতাই বৰষুণ দি আছে। কাৰণ কিয় ভাবিছিলোঁ, কাৰণটো হৈছে মানে এইবাৰ গণেশ পূজাটো বৰষুণ দিছে, তাৰপিছত বিশ্বকৰ্মা পূজাটো বৰষুণ দিছে আৰু মহালয়াটো বৰষুণ দিছে। চ' মই ভাবি আছিলোঁ চাগে দিব চাগে আজি ৰাতিপুৱাৰ পৰা ফাইনেলি দি আছে বৰষুণ। আৰু ভাবিছোঁ আবেলিলৈ নিদিয়ক, কাৰণ যাব লাগিব ওলাই কৰি আৰু আপোনালোককো দেখাব লাগিব আমাৰ তেজপুৰৰ পূজা। তাৰপিছত ভাবিছোঁ আৰু কি হয় নাজানো, আৰু বতৰটোৱে কি কৰে, যদি ভাল কৰে ওলাই যাম আৰু আপোনালোককো আমাৰ তেজপুৰৰ পূজা দেখাম বুলি। তেতিয়াহ'লে পলম নকৰি আজিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো। শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি। এয়া আমি চাকি জ্বলাই আহি গ'লোঁ, লগত আছে আমাৰ টিকলি ন। তাৰপিছত আৰু অলপ পাছত লগ পাইছোঁ, যদি আবেলি যোৱা হয় আপোনালোকক দেখাই থাকিম, চাই থাকিব গোটেই ভিডিঅ'টো। পাই গ'লোহি পূজা চাবলৈ, যিহেতু বৰষুণ দি আছে তথাপিও আহিছোঁ। কোন কোন আহিছোঁ দেখাই আছোঁ। লগত আছে নৱনীতা আৰু এজনী আমাৰ কলেজ ফ্ৰেণ্ড হয়। বতৰটো বহুত বেয়া, আজি বতৰটো বহুত বেয়া, বৰষুণ তথাপিও পূজা মিছ কৰিব নোৱাৰোঁ। পূজাটো মিছ কৰিব নোৱাৰোঁ, কিন্তু দেই বতৰ বেয়া হ'লেও এবাৰে আহে যিহেতু, আৰু তাইক লগ পাই ভাল লাগিলে, পটককৈ লগ পাই গ'লোঁ আমি তাইক। চাই থাকিব গোটেই ভিডিঅ'টো দেখাই থাকিম, শেষলৈকে চাই থাকিব। জেলেপি নব, কিবা ক'বা? কি ধুনীয়া বতৰ ন, বৰষুণ। তাৰমানে এনেকুৱা বৰষুণ ভিজি আহি আছে, মানে দিছে আৰু কিন দিছে, ইমানো বেছি দিয়া নাই। তথাপিও আৰু পূজাটো মিছ কৰিব নোৱাৰি। আৰু কোনো নাই, অকল নৱনীতা আৰু মই আহিছোঁ, কাৰণ লগ ধৰিছিলোঁ, আহে নাহে আমি গম নাপাওঁ। তথাপিও আমি আহি গৈছোঁ, আহিলেও আহিব নাহিলেও নাই, আমিতো পূজা চাবই লাগিব ন। আমি দুজনীয়ে ঠিক আছোঁ, আৰু কোনোবা আহিলে পাছত লগ পাম, দেখা যাব। তথাপিও মানে পূজা যিহেতু বছৰৰ মূৰত এবাৰেই আহে, নোচোৱাকৈতো আমি যাব নোৱাৰোঁ, সেইকাৰণে চাওঁ, চাই থাকিব গোটেই ভিডিঅ'টো। আজি হৈছে মহানৱমী আৰু কাইলৈ দশমী, আৰু মানে আজিয়ে লাষ্ট বুলি ক'বলৈ ওলাইছোঁ। যিহেতু এতিয়া ভাবিছোঁ
তাৰমানে ওলাই যাওঁ বুলি মন্দিৰলৈ, কিন্তু ক'ত গৈ আছোঁ, কোনটো মন্দিৰ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। সেইটো আপোনালোকক মই পাছত জনাই আছোঁ। তেতিয়াহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে 9টা বাজিব হ'ল আৰু মন্দিৰত আজি ভিৰো হ'ব, যিহেতু নৱমী হয়। তাৰমানে দুৰ্গা দেৱীৰ মন্দিৰে গৈ আছোঁ, কিন্তু নকওঁ ক'ত গৈ আছোঁ, আপোনালোকে চাই থাকিব, তেতিয়া গম পাব। আমি পাই গ'লোহি নৱনীতা আহিছে লগত, আৰু আমি ক'ত আহিছোঁ নৱ? ভৈৰৱী মন্দিৰ আহিছোঁ। তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ আহিছোঁ, আৰু আজি বহুতেই ভিৰ। চাওঁ ভিতৰলৈ সোমাই, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোককো আজি মা ভৈৰৱী দেৱালয় মানে মন্দিৰ মই আজি আপোনালোকক দৰ্শন কৰাম। তেতিয়াহ'লে ব'লক। এয়া হৈছে তেজপুৰ কলিবাৰীত অৱস্থিত শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি নুপুর দেব ঝুমকলতার কলকাপাড়ের শাড়ি শালুক ফুলের মেঘ মলুকে হাওয়ার টানে গাড়ি ও কাশফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে অন্ধকারের রাত পেরিয়ে আলোর বাঁশি বাজে। এয়া দোকানৰ পৰা চাকি লৈ লৈছোঁ, ধূপ লৈ লওঁ, মানে ঘৰৰ পৰা লৈ অহা নাই যিহেতু। আৰু আপোনালোকে ঘৰৰ পৰা লৈ নানিলেও ইয়াতে আপোনালোকে তোমাৰ সমস্ত বস্তু পাব। দেখিছে, প্ৰসাদৰ পৰা আদি কৰি ফল মূলৰ পৰা আদি কৰি দোকানবোৰৰ সকলো বস্তুৱে ইয়াত ৰখা হয়। ভৈৰৱী মন্দিৰ তেজপুৰৰ কলিবাৰী ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰ স্থায়ীভাৱে মাইথান বুলি জনাজাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা অৰ্চনা কৰা হয়। আৰু লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বান ৰজাৰ জীয়ৰী উষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল। আৰু আজি যিহেতু দুৰ্গা পূজাৰ নৱমী হয়, ভাবিলোঁ চাকি এগছো জ্বলাই যাওঁ বুলি। আৰু কিমান ভক্তৰ আগমন ঘটিছে দেখিছে নিশ্চয়, আৰু বহুত ভিৰ হৈছে মানুহৰ। নুনুমাই সেয়া কি জ্বলিলে? এতিয়া লাইনত ৰখি আছোঁ। লাইন চাওকচোন, দুটা ফালে লাইন হৈছে। ভিতৰ যাবলৈ কেতিয়া যাওঁ, আৰু যিহেতু ইমান মানুহ হৈছে। আমি চাকি তাকি জ্বলাই ৰেডি, এতিয়া লাইনত ৰখি আছোঁ। কিমান লাইন আছে? বহুত লাইন আছে। কেইটা বাজিব ঠিক নাই, তাকে ভিতৰলৈ গৈ পোৱাৰ পিছত পৰিৱেশটো দেখাম। চাই থাকিব শেষলৈকে ভিডিঅ'টো। ফাইনেলি এতিয়া ওচৰত পাইছোঁগৈ, আৰু এইকণে আপোনালোকক দেখাই দিছোঁ। মানে ভিতৰত ফোন এলাউড নাই, সেইকাৰণে দেখুৱাব নোৱাৰিম আপোনালোকক।